हेलो गुड मॉर्निंग কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বহুত দিনৰ পিছত ভোগালী বিহু উপলক্ষে ব্লগ এটা দিম বুলি ভাবিলো সকলোকে বিহুৰ শুভেচ্ছা জনাইছো আৰু মই আছো মোৰ ভাগিনৰ ঘৰত এজনী বাইদেউ আৰু আছো মই আমাৰ অসমৰ জনপ্ৰিয় জ্যেষ্ঠ কণ্ঠশিল্পী খগেন গগৈ ঘৰত আৰু তেওঁ ইয়াৰ বৰ্তা হয় মানে ববৌ বুলি কয় তো কালি আমি কি কৰিলোঁ উৰুকাত আপোনালোকক ভিডিঅ'টোত দেখুৱাম আৰু আজি এয়া মেজিৰ জুইৰ ওচৰত আমি বহি আছোঁ সেই ভাগিনটো লুকাইছে তাৰমানে খং উঠিছে সি নোলায় এজনী বাইদেউ বাকী ভিনদেউ শুই আছে আৰু এজন নাই ঘৰত মানে ববৌ মানে আমাৰ খগেন গগৈ দা নাই তো আজি আহিব চাগে যদি আহে মই যদি লগ পাওঁ আপোনালোক ভিডিঅ'টো দেখুৱাম দেই আগলৈ চাই থাকক তেতিয়া গম পাব কি কৰিছোঁ ঠিক আছে ব'লো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এই আমাৰ ৰাজকল কালিৰ ভিডিঅ' চাত ব্যস্ত
খাম আমি খাম মানে কালি ধেৰ খালো দেখোন আজি খাব পাৰিম নেকি মই ভিডিঅ' কৰি থৈছো গুড ইভিনিং গাইজ আৰু ৰাতিপুৱাতে এইখিনি দেখুৱাটোৱে আপোনালোকক এতিয়া মই ভাগিনক চাইকেল শিকাব আহিছোঁ লগতে নিজেও দৌৰি আছোঁ খুব ভাগৰ লাগিছে বহুত দিন দৌৰা নাই আৰু গতিকে তাকো চাইকেলখন শিকাই দিওঁ বুলি আহিলোঁ নতুন চাইকেল কিনিছোঁ ময়ো চাওঁ বুলি আহিলোঁ তো ভিডিঅ'টো চাই থাকক আগলৈ গুড মৰ্ণিং আৰু আজি 1 তাৰিখ মাঘৰ 1 তাৰিখ এতিয়া উঠিলোঁ মানে ভাবিব উঠি মই এইবিলাক লিপষ্টিক কাজল কি লগাই আছোঁ আচলতে নহয় কালি ৰাতি মই লগাইছিলোঁ মুখ চুখ নোধোৱাকৈ শুই গ'লোঁ আৰু সেইকাৰণে আজি এনেকুৱা লাগিছে মুখখন ফ্ৰেছ লাগি আছে জাষ্ট উঠিলোঁ উঠি পেলাই এতিয়া মই ভাবিলোঁ ভিডিঅ'টো মই পৰিলে যেতিয়া কৰি লওঁ কাৰণ আজি মই ইয়াৰ পৰা যামগৈ তো যোৱাৰ আগতে মই ভিডিঅ'টো বনাই লৈছোঁ ইয়াত মোৰ আজি মানে লাষ্ট ৰাতিপুৱা বুলি ক'ব লাগিব আকৌ আহিম কেতিয়াবা কিন্তু মই ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ আৰু গতিকে সেয়াই আৰু বাকী মানডেৰ পৰাতো একেই অফিচ কিবা দৌৰা দৌৰি এইকেইদিন অকণমান সময় পাইছোঁ আৰু নিজৰ মানুহখিনিৰ লগত কটালোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক হেল্ল' গাইজ আৰু এতিয়া মই যাব ওলালোঁ আগৰখিনি আপোনালোকে দেখিলে আৰু এতিয়া মই ইয়াৰ পৰা যাবলৈ ওলাইছোঁ গতিকে যাব ওলোৱাৰ আগতে মই ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ আৰু 3 দিনৰ ভিডিঅ' একেলগে আৰু প্লাছ ভাবিলোঁ আমি মানে উৎপাত কৰি আছিলোঁ এতিয়া ৰিলচ বনাই আছিলোঁ নতুন নাচনি ওলাইছে ৰিলচ আপোনালোকে চাব দেই ৰিলচ বনাব নতুনকৈ ইনষ্টাগ্ৰাম মই খুলি দিম নিজে বনাব আপোনালোকে চাই থাকক লাইক কৰিব কমেণ্ট কৰিব আৰু ভাগিনটো আছে সি নাহে আৰু চন্দন আছে তাৰো এটা চেনেল আছে মোৰ যেনেকৈ কম ছাবস্ক্ৰাইবাৰ তাৰো কম ছাবস্ক্ৰাইবাৰ আপোনালোকে আমাৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব হয়নে চাইড এইফালে কৈ দিয়া চেনেলটোৰ নামটো মোৰ তাৰমানে হগেন গগৈ অফিচিয়েল নামত এটা আছে ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ খুলিছোঁ আৰু মানে চন্দনে চেনেলটো চলাই তাতে দবাই দিব খগেন দা মানে খগেন দা নহয় মোৰ ববৰ মানে চেনেলটো বৰ্তা হয় সি মানে চেনেলটো চলাই থাকে আপোনালোকে খগেনদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া তেওঁৰ পুৰণা যিবিলাক বিহু গীত গোটেইখিনি পাব তাতে আৰু তেওঁ আগতীয়াকৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া বহুত দিন থাকিলা হেপী ভোগালী বিহু আকৌ এবাৰ ভোগালী বিহু চবকে আমি এতিয়া কান্দিম